সানরাইজ। আর বর্তমান আপোনালোকে দেখিবলৈ পাইছে মই উপস্থিত আছো আমাৰ ঐতিহাসিক ৰামখা পীঠৰ এয়া মূল মণ্ডপৰ ভিতৰত। ইয়াত দেখিছে আপোনালোকে পুৰোহিতে পূজা অৰ্চনা কৰি আছে আৰু এই পূজা অৰ্চনা মাটি কাৰু পৰিয়ালৰ দিনৰ পৰা ধুনীয়াকৈ চলি আহিছে আৰু কিছুমানে তেওঁক মাটি কাউৰী বুলি কয়। এই সন্দৰ্ভত আমাৰ পূজাৰী আপোনালোকক ধুনীয়াকৈ বুজাই ক'ব। আৰু আজি মই এটা ধুনীয়া মন লৈ আহিছোঁ, ধুনীয়াকৈ ফ্ৰেছ হৈ আহিছোঁ, এই পবিত্ৰ স্থানত উপবিষ্ট আছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু আজি মনটো আহি মোৰ ইমান শান্ত লাগিছে, মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। আৰু মই ইয়াতে ধৰি লওক পূজা অৰ্চনা বা ইয়াৰ পৰিৱেশ আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখাই যাম। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। কাৰণ আমাৰ যিহেতু অসমত 51খন শক্তিপীঠ আছে, এই শক্তিপীঠসমূহৰ ভিতৰত ধৰি লওক আমাৰ যেনেদৰে কামাখ্যা মন্দিৰ আমাৰ দেশে বিদেশে ধৰি লওক সুখ্যাতি অৰ্জন কৰিছে, আমাৰ এই ৰামখাপীঠে ইমান সুখ্যাতি অৰ্জন কৰিব পৰা নাই বা বহুতো লোকে চিনি নাপায়। সেয়ে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু মই ইয়াৰ পাছৰখিনি আপোনালোকক পৰ্যায়ক্ৰমে দেখুৱাই যাম। ধন্যবাদ। এতিয়া প্ৰশ্ন হৈছে যে ৰামখাপীঠৰ সৃষ্টি কেনেকৈ হ'ল? পৌৰাণিক কথা অনুসৰি যেতিয়া দক্ষ ৰজাই দক্ষ যজ্ঞ পাতিছিলে তেতিয়া মহাদেৱ শিৱক নিমন্ত্ৰণ কৰা নাছিলে আৰু সেই কথাত সতীয়ে অত্যন্ত লাজ পাইছিলে আৰু তেওঁ লাজ পাই অপমান পাই সেই যজ্ঞতে তেওঁ দেহ ত্যাগ কৰিছিলে। তেতিয়া মহাদেৱ শিৱই সতীৰ সেই নশ্বৰ দেহ লৈ গোটেই পৃথিৱী ভ্ৰমণ কৰি ফুৰিছিলে আৰু ভগৱান শিৱৰ এই দুখ কষ্টৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে ভগৱান বিষ্ণুৱে তেওঁ সুদৰ্শন চক্ৰৰে সতীৰ দেহ খণ্ড খণ্ড কৰি কাটি পেলাইছিলে আৰু সতীৰ বুকুৰ পৰা নাভি অংশ পৰাৰ ফলত আমাৰ এই ৰামখাপীঠৰ সৃষ্টি হ'ল। ৰামখাপীঠত বৰ্তমানেও পূজা অৰ্চনা চলি আছে আৰু এজন ভক্ত আহিছে আৰু তেওঁৰ মুখে আমি জানিম যে তেওঁ ইয়ালৈ মাজে মধ্যে আহিলে, সদায় আহে। ইয়ালৈ আহিলে এটা পজিটিভ এনাৰ্জি গাত সোমাই যায়। ओम सर्वमंगल मंगल्ये शिवे सर्वार्थ साधिके ओम शरण्य अंबिके गौरी नारायणी नमस्तुते। ओम जयंती मंगलाकाली भद्रकाली कृपालिनी दुर्गा शिवा क्षमा धात्री स्वाहा श्रद्धा नमस्तुते। ओम सर्वस्वरूपे सर्वेशे सर्वशक्ति समुन्दिते भगवद्गीताहिनी दुर्गा देवी नमस्तुते। ओम शरणागत दीनार्थ परित्राण परायणे सर्वशक्ति हरं देवी दुर्गा देवी नमस्तुते। পোনপ্ৰথমে মই আপোনাৰ চৰণ স্পৰ্শ কৰিছোঁ আৰু নমস্কাৰ জনাইছোঁ আপোনাক আৰু মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে মই এটা কথা জানিব বিচাৰিম, আপুনি এই পীঠৰ লগত যিহেতু জড়িত হৈ আছে, কিমান বছৰ হ'ল আপুনি জড়িত হোৱা? মই ইয়াত জড়িত হোৱা, এই পূজা পাতলত জড়িত হোৱা মই 1.5 বছৰমান হৈছে। 1.5 বছৰ হৈছে দাদাই কৰি আছে। হয় হয়। তাৰ আগতে মই ইয়ালৈ আহোঁ, এইবিলাক পা পৰিষ্কাৰ কৰি হেৰি কৰি শিকি আছিলোঁ। হয় এতিয়া দাদা আহিব নোৱাৰা হৈছে হয় আৰু পৰিয়ালৰ অস্তিত্বটো ৰক্ষা কৰিবৰ কাৰণে আৰু যিহেতু আপুনি ওলাই আহিছে ৰাতিতে থকা এইখন এখন ধুনীয়া বাগিচা আৰু দেখিছেনে এইখিনি তুলসী গছ ধুনীয়াকৈ দুই কাষে ধুনীয়াকৈ সজীৱ হৈ আছে, ফালে আছে এখন পুৰণি বাগিচা, এটা ধুনীয়া পৰিৱেশ, ধুনীয়া ফুলি আছে আৰু এইখিনি ফুলেই আচলতে মাৰ পূজাত ব্যৱহাৰ হয়। আপোনালোকে দেখিছে বিভিন্ন কালাৰৰ বিভিন্ন ৰং বিৰঙী ফুল আছে। আজি আমি এই ঐতিহ্যমণ্ডিত পীঠখনৰ বিষয়ে বহুতো আলোচনা কৰিলোঁ আমাৰ পূজাৰীৰ লগত আৰু আপোনালোকে যদি কিবা নজনা কথা জানিব বিচাৰে তেন্তে ধুনীয়াকৈ কমেণ্ট কৰিব আৰু তেতিয়া আপোনালোকে সকলোবিলাক জানি যাব। আৰু যিয়ে এই ভিডিঅ'টো পায় প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আমাৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত অলপ সুবিধা হয়। আৰু যিসকলে নাজানে যে আমাৰ শিৱসাগৰৰ দিখৌমুখৰ দেওঘৰীয়া গাঁৱত যে এখন ৰামখা পীঠ নামেৰে এখন পীঠ আছে, সেই কথা হয়তো বহুতে নাজানে। আপোনালোকে সেইকাৰণে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ। যদি ভাল পায় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।